জিলা সমিতি পতাকা উত্তোলন কৰিব জিলা সমিতি সন্মানীয় সভাপতি মহাশয় ৰিপুবৰ গোহাঁই ডাঙৰীয়া তেওঁকো আমি এখন চেলেকশ্যনৰ সম্বৰ্ধনা জনাবৰ বাবে আমি পবিত্ৰ ৰাজক জনাইছোঁ। পবিত্ৰ গগৈ, ৰাহুল গগৈ চেলেকশ্যনৰ সম্বৰ্ধনা জনাবৰ বাবে আমাৰ পূৰ্ণব ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। বিদ্যালয় প্ৰাংগণত সমবেত হোৱা সমন্বিত ব্যক্তিসকল আৰু সমবেত ৰাইজ দশম বাৰ্ষিক বিধানসভা গোলাঘাট পতাকা অনুষ্ঠান আজি আমি অনুষ্ঠিত কৰিছোঁ। প্ৰতিকূলতা বতৰবোৰ নেওচি সকলো শ্ৰেণীৰ ৰাইজে ওলাই আহিছে, তাক আমি ধন্যবাদ জনাইছোঁ। আজি বিশেষকৈ আমাৰ পতাকা উত্তোলন মৈদাম তৰ্পণ এই কাৰ্যসূচীকেইটা আছে। ইয়াৰ পাছত আমাৰ প্ৰতিযোগিতা আছে। আমাৰ তাৰপাছত বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। সন্ধিয়ালৈ আমি বিশেষভাৱে এটা অনুষ্ঠান ৰাখিছোঁ, আমাৰ বঁটা বিতৰণ অনুষ্ঠানটো। এই অনুষ্ঠানত আমাৰ ডক্টৰ ৰীতা চৌধুৰীক আমি বঁটা প্ৰদান কৰিম। তেখেত ইতিমধ্যে আহি উপস্থিত হৈছেহি। গতিকে আমি সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতাই যাতে বতৰো ফৰকাল কৰিছে, যাতে আমাৰ অনুষ্ঠানটো সুকলমে পাৰ হয়, তাৰ কাৰণে আপোনালোকৰ সকলোৱে যাতে সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই আশা ৰাখিছোঁ। ধন্যবাদ। যাতে বিশ্বৰ দৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰক যুৱবন্ধুসকলে। শেষত এই অনুষ্ঠানটিৰ পূৰ্ণ সফলতা কামনা কৰি সকলোকে পুনৰবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। অতি সুন্দৰভাৱে সকলো কথাখিনি তেওঁ ব্যক্ত কৰিলে। আমি এতিয়া